হোষ্টেল অভিধানে বরখাস্ত কৰা শব্দবোৰ তুমিও জিভাত কঢ়িয়াই ফুৰিছিলানে? কলিজাৰ কুলাচনীত জুখি সকলো হেৰুৱা গ্ৰাহকক বিলাইছিলানে অভিজ্ঞতাৰ অশ্লীল মদ? খিৰিকিৰি চিঞৰি মাতিছিলানে? কিৰিলি আজাকৰ সতে সুহুৰীয়াটাৰ সতে ৰিক্সাত উঠি ঘৰমুৱা হোৱা সেউজীয়া নক্ষত্ৰক? চিগাৰেটৰ ধোঁৱাৰে আকাশ সাজিছিলানে? বিয়াৰৰ গিলাচেৰে সুগন্ধি বাগিচা আৰু অন্তঃসত্ত্বা ৰাতিৰ গুজবত লাজ পাই উঠিছিল নে এন্ধাৰে? কোন আছিল তোমাৰ ৰুমমেট? হুইটমেন নে ইলিয়ট? দস্তয়েভস্কি নে জীৱনানন্দ? নে দীঘল দাঢ়িৰে নিজকে ৰবি ঠাকুৰ বুলি উতলা আৰু চক্ৰেটিছৰ দৰে পৰ্দাৰ সৰু ঘৰত কটোৱা অঘৰী পঢ়ুৱৈ? অৰ্থহীন আপোচ যুদ্ধৰ বাবে তুমিও হচিমিন আছিলানে? সন্ধিয়া এটা মেৰাই লৈ বেশ্যাৰ জুপুৰীৰ জপনামুখত তুমিও গুণগুণাইছিলানে? অপ্সৰাৰ ভিৰত হেৰাইছিলানে? আইনাৰ ফাঁকেৰে তোমালৈ চাই চাই ভাগৰি অভিমানত উচুকি উঠা চৰাইজনী তোমাৰ সজাত আছিল? শুক্ৰেশ্বৰত বেলিটো ডুবি যোৱা এইবোৰতো তুমি আছিলানে? বা ডাকৱাললৈ অধীৰভাৱে বাট চাই ৰৈছিলানে? চিঠি এখন আহিব বুলি নীলমণি ফুকনৰ কবিতাৰ টুকুৰা থকা আৰু ফ্ৰষ্টৰ লাইন কেইটা পুনশ্চত এণ্ড মাইলছ টু গো? কেনেদৰে একাপ কফিত চাৰিখন মুখৰ চুমুক, এটা উইলছত টনাজৰাত চিৰি যোৱা আছাম ট্ৰিবিউন? শেষৰ দিনটোত যিদিনা তুমি বেডিং বান্ধিছিলা, ৰাতি কান্দিছিলা, যিদিনা তুমি টেলিফোন বুথত বহি বহি অসংখ্যবাৰ ডায়েল ঘূৰাইছিলা, হেল্ল' ক'ব নোৱাৰো কেতিয়া লগ পাম নে নাপাম? অনুজৰ অটোগ্ৰাফত মৰিৰ দৰে লিখিছিলানে? সময় সোঁৱৰণিৰ এখিলা পাত।